নমস্কাৰ, মই বৈশালী। আপোনালোকক আজি ধুনীয়া এটা ৰেচিপি দেখাম। লগতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আহকচোন আৰম্ভ কৰোঁ। আজি ভেন্দি ভাজিম। এয়া ভেন্দি মানে চাই থাকক। খোলা নহয় জানো? ভেন্দি এনেকৈ ধুই ল'ব, কাটি ল'ব, কাটি ল'লোঁ। এতিয়া মই কাটিম, চাই থাকক। ভেন্দি কটা, ভেন্দি কাটি ল'লোঁ। ভেন্দি এনেকৈ কাটি ল'ব পাৰে, আপোনালোকে গোটাকৈও কাটি ল'ব পাৰে, ডখৰকৈ। মই এনেকৈ কাটি লৈছোঁ। পিঁয়াজ, এটা বিলাহী, চাই থাকক মই কেনেকৈ বনাই আছোঁ আজি ভেন্দি ৰেচিপি। কেৰাহী পাতিলোঁ, কেৰাহী গৰম হৈ গ'ল, তাত তেল দি দিছোঁ। তেল দি গ'ল, তাত মই জিৰা, মেথি গুটি কেইটামান দি দিছোঁ। অকল এতিয়া ভেন্দি দি দিম। অলপ লৰাই দিছোঁ, দেখিছোঁ সিজাবাই হৈ গৈছে। এতিয়া বিলাহীডোখৰ দি দিম, তাৰপিছত এতিয়া অলপ লৰাই দিছোঁ। আৰু লগতে মই মাজে মাজে বৰমাৰ লগত কথা পাতি আছোঁ, যিহেতু মই কৰি আছোঁ। অলপ সিজা যেন দেখিলোঁ, তাৰপিছত কাটি থোৱা বিলাহীটো দি দিলোঁ। বিলাহীটো দি অলপ লৰাই দিব লাগিব। আপোনাৰ হেৰিটো কাৰণেও ভাল লাগে আৰু এটা গাই যে সেইটো কি আছিলে? শুনি আছে আপোনালোকে, সেইটোখিনি কিন্তু বেয়া নাপাব। মই ৰেচিপি বনাইছিলে, বৰমাৰ মুখত থাকে, বৰমাই বহুত ধুনীয়া গান গাই থাকে আৰু মই শুনি থাকোঁ। আৰু বৰমাই কৈ থাকোঁ আইমানু বাহঁতক শিকাইছিলে যে সেইটো। গান গাই আছে না, এটা কেঁচা জলকীয়া দিলোঁ, অলপ হালধি দিলোঁ, অলপ নিমখ দিলোঁ, অলপ লৰাই দিলোঁ। ব্যৱহাৰ কৰিব পাৰিব যেনে ধনিয়া গুড়ি আৰু জিৰা গুড়ি। মই দুয়োটাই অলপ অলপ দি দিছোঁ। সেইটো দেখুওৱা কিন্তু বিচাৰি পোৱা নাছিলোঁ, অলপ দেৰি হ'ল বিচাৰি পাওঁতে। বিচাৰি পালে দি দিলোঁ। ভেন্দি ভাজি আজি বিলাহী জেলি বনাম। এটা লৈছোঁ কাটি লোৱা বিলাহী, এটা জলকীয়া আৰু অকণমান গুড়। কেৰাহী গৰম হ'ল, তাত তেল দিলোঁ। তেল দিয়াৰ পিছত অলপ বিলাহীটো কাটি তাত বিলাহীটো তেলত দি দিলোঁ। অলপ দেৰি ৰখিব লাগিব এনেকৈ, তেতিয়া বিলাহীটো সিজি যায় ভালদৰে। পিছত বিলাহী সিজি গ'ল। মানুহ 4জন যে তাতকৈ কমকৈ বনাইছোঁ, এনেকৈ সৰহকৈ বনাব পাৰে। ইয়াত অলপ গুড় দি দিওঁ, ইয়াত অলপ গুড় লৈছোঁ, দেখিছে দি দিছোঁ। গুড়টো লাগে ধৰিছে। দেখিছে ইমান ধুনীয়াকৈ মিলি গৈছে। বিলাহীখিনিৰ লগত গুড়কণ ইমান ধুনীয়াকৈ মিহলাব যাতে বিলাহী আৰু গুড় মিহলোৱা বুলি কোনেও যাতে ধৰিব নোৱাৰে। আপোনালোকে খুব হেতাখনে লৰাই লৰাই দিব, যাতে বিলাহী গুড় কোনেও ধৰিব নোৱাৰে। দেখিছেই ইমান ধুনীয়াকৈ মিহল খাই গৈছে। মই জলকীয়া এটা দিছোঁ, আপোনালোকৰ যদি বেছি জলকীয়া খায় তেন্তে 3-4টা জলকীয়া দিব পাৰে। কিবা ফ্ৰিজতে থোৱা আছে বমা। উলিয়াই দিয়ক।
আৰু আপোনালোকে বেয়া নাপাব, আমি খুব কথা পাতি থাকোঁ ৰেচিপি বনাওঁতে, কাৰণ বমা মোৰ ওচৰত থাকে, সেইবাবে কথা পাতি থাকিবলগীয়া হয়। আলু ফ্ৰাই কৰিছোঁ। ইপিনে আলুখিনি বইল কৰি ল'লোঁ। আলুখিনি একেলগতে মই বইল কৰিছোঁ, কাৰণ বমাই ডিম নাখায়, আলুহে খাব, সেইবাবে মই বাকলি গুচাইছোঁ। লৰালৰিকৈ আলু ফ্ৰাই কৰিব লাগিব। এতিয়া এয়া আলু হৈ গ'ল, কাৰণ আলু অকল এজন মানুহৰ বাবে। ইয়াত নিমখ আৰু অলপ হালধি মিক্স কৰি লওঁ। আলু আৰু নিমখ আৰু হালধি সানি ল'লোঁ। হা আমাৰ থৈ দিয়ক। ঠিক আছে। নিমখ আৰু হালধি সানি ল'লোঁ, অলপ ফ্ৰাই কৰি দিম। মই আলু আৰু ডিম একেলগতে বইল কৰিছিলোঁ। আপোনালোকে জানে ডিম বইল কৰোঁতে সদায় যি পানীত আপোনালোকে বইল কৰিব, সেই পানীতে ঠাণ্ডা হোৱালৈকে থৈ দিব। যদি মই লোকেল ডিমৰ কথা কোৱা নাই, মই ফাৰ্মৰ ডিমৰ কথা কৈছোঁ, যে বইল যেতিয়া কৰিব সেইখিনি পানীত ঠাণ্ডালৈকে ঠাণ্ডা হোৱালৈকে ডিমকেইটা তাতে থৈ দিব। যেতিয়া ঠাণ্ডা হ'ব তাত আনি পিনি আপোনালোকে গুচাব। তেতিয়া চাবচোন তাৰ কুহুমটো ৰঙা হৈ থাকে। যদি আপোনালোকে বইল হোৱাৰ পাছত আনি ঠাণ্ডা পানীত ধুই দিয়ে, তেতিয়াহ'লে সেই ডিমৰ কুহুমটো সদায় বগা হৈ পৰে। আপোনালোকে কেতিয়াও ঠাণ্ডা পানী নল'ব, গৰম হৈ থকা পানীখিনিতে ঠাণ্ডা হ'ব লাগিব। আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া কাঢ়ি লওঁ। যিহেতু আমাৰ মানুহ 4জন, সেইবাবে 3জনৰ বাবে দিম আৰু 4জনৰ বাবে আলু। মই ডিমৰ বাকলিকেইটা পটককৈ গুচাই লওঁ। বাকলি গুচোৱা হৈ গ'ল, এতিয়া মই কাটি লওঁ। এতিয়া মই চুৰি দিমটো কাটি লৈছোঁ, কাৰণ ফ্ৰাই কৰিলে এনেকৈ কৰি দিলে অলপ ভাল হয় আৰু খাবলৈ। হৈ গ'ল। মই নিমখ হালধি অলপ সানি লওঁ। অলপ নিমখ আৰু হালধি মই ডিমকেইটা সানি লৈছোঁ। হৈ গ'ল। মইতো এনেকৈ থৈছোঁ, কাৰণ মই ডিম ফ্ৰাই কৰি খাই বেয়া পাওঁ। মই 2টা ডিম কৰিছোঁ। হৈ গ'ল। এইটো মোৰ বাবে, মই ফ্ৰাই কৰি খাই বেয়া পাওঁ। তেল দিলোঁ, কেৰাহী গৰম হ'ল, তেল দিলোঁ। ৰখি থাকিলেতো নহ'ব, ভাতো পাতি দিলোঁ। এতিয়া মই আলু ফ্ৰাই কৰি লওঁ। আলু দি দিলোঁ তেলতে, অলপ এনেকৈ থৈ দিওঁ। আলু ফ্ৰাই হৈ গৈছে, ডিমকেইটা দি দিছোঁ। ডিম আলু হৈ গ'ল ফ্ৰাই কৰা। এইটো মই সকলো ৰেচিপি হৈ গ'ল, মানে ভাত খাব হৈ গৈছে অলৰেডি। দেখিছে, দেখাই গৈছোঁ 1 নম্বৰ পৰা। এয়া হৈছে কোমোৰা দালি। এয়া হৈছে ভেন্দি চব্জি, ভেন্দি বিলাহী, আৰু এয়া ডিম আৰু আলু ফ্ৰাই। এয়া কোমোৰা আৰু বিলাহী জেলি, আৰু এয়া বুটৰ চাটনি। এতিয়া আমাৰ ইমানেই আছে, অলৰেডি ভাত হৈ গৈছে। আমি এতিয়া অলপ পিছত খাম। ভাত ৰেডি হৈ গ'ল, এতিয়া আমি খাম। আজিলৈ বাই। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব নিশ্চয়। বাই বাই।